নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকক দেখুৱাম কেনেদৰে নাৰিকলৰ পিঠা তৈয়াৰ কৰা হয়। প্ৰথমতে বৰা চাউল ল'ব আৰু বৰা চাউলখিনি পানীত তিয়াই ৰাখিব। প্ৰায় 2 পৰা 3 ঘণ্টামানৰ মূৰত বৰা চাউলখিনি এটা বাঁহৰ খৰাহীত টুকি ল'ব, নতুবা এলুমিনিয়ামৰ খৰাহী হ'লেও হয় যদি বাঁহৰ খৰাহী নাথাকে। চাউলখিনি ঢেঁকীত খুন্দি ল'ব লাগে। এয়া দেখিবলৈ পাইছে, চাৰিওফালে এনেদৰে কলপাত কেইখিলামান দি এনেদৰে পিঠা খুন্দা হয়। আৰু চাউলখিনি যেতিয়া গুড়ি হয়, সেই গুড়ি হোৱা চাউলখিনি এখন চালনীত লৈ চালিব লাগে। আৰু চালি লোৱাৰ পাছত যিখিনি গুড়ি ৰৈ যায়, সেই মিহি গুড়িখিনিৰে পিঠা তৈয়াৰ কৰা হয়। আৰু ইতিমধ্যে পিঠাগুড়ি তৈয়াৰ হৈ গৈছে। তাৰ পাছত নাৰিকল ৰুকি ল'ব লাগে। এনেদৰে নাৰিকলখিনি ৰুকি লোৱাৰ পাছত তাত চেনি দিব পৰিমাণ অনুসৰি, আৰু যদি ইচ্ছা কৰে অলপ চফৰ গুড়ি দিব পাৰে, তেতিয়া খাবলৈ ভাল লাগে আৰু গোন্ধটোও ধুনীয়া হয়। নাৰিকলখিনি চেনি আৰু চফৰ গুড়ি দি ভালদৰে মিহলি কৰি ল'ব আৰু তাৰ পাছত এখন টাৱা গৰম কৰি ল'ব। টাৱাখন গৰম হোৱাৰ পাছত গেছটো অলপ কমাই ৰাখিব, জুইকুৰা অলপ কমাই ৰাখিব আৰু তাৰ পাছত পিঠাগুড়িখিনি এখন চামুচেৰে নতুবা হাতেৰেও দিব পাৰে, অলপ দীঘলীয়া আকৃতিত পাতলকৈ পিঠাখিনি মেলি দিব। নাৰিকলৰ গুড়িখিনি হাতেৰে লাহেকৈ দীঘলীয়াকৈ পিঠাগুড়িখিনিৰ মাজত ৰাখি দিব। পিঠাগুড়িখিনি গৰম হৈ পিনে অলপ লাগি ধৰালৈকে ৰ'ব লাগে। বেছিও গৰম হ'বলৈ দিব নালাগে, নহ'লে জুইত বেছি তাপ পাই অলপ পিঠাখন নহ'লে পুৰি যাব পাৰে, সেইটোলৈ লক্ষ্য ৰাখিব লাগে। আৰু তাৰ পাছত নাৰিকলখিনি দীঘলীয়াকৈ দি তাৰপাছত লাহেকৈ চামুচখনেৰে অলপ ঘূৰাই দি বাকীডোখৰ হাতেৰে লাহে লাহে এনেকৈ ঘূৰাই সম্পূৰ্ণ এটা পিঠাৰ আকৃতি দিব পাৰি। এয়া দেখিবলৈ পাইছে, এনেদৰে এয়া নাৰিকলৰ পিঠা তৈয়াৰ হৈ গৈছে। এনেদৰে তাৰপাছত আকৌ টাৱাখন এখন শুকান চফা কাপোৰেৰে মোহাৰি লৈ পুনৰ দ্বিতীয়খন পিঠা এনেদৰে বনাব পাৰি। এনেকৈ ইখনৰ পিছত সিখনকৈ পিঠা বনাই যাব পাৰি। আৰু পিঠাখিনি পুৰোতে এটা কথা লক্ষ্য ৰাখিব যে পিঠাকেইখন যাতে বনাই লৈ অলপ সময় টাৱাখনতে ৰাখি থয়। এয়া দেখিবলৈ পাইছে কেনেকৈ ইখনৰ পাছত সিখন পিঠা বনাই টাৱাখনতে ৰাখি থোৱা হৈছে। এইটো আচলতে গৰম হ'বলৈ কাৰণে থোৱা হৈছে, নহ'লে পিঠাখন কোমল হৈ থাকে আৰু ভাঙি যোৱাৰ চান্স থাকে। সেইটো কাৰণে অলপ সময় গৰম হ'বৰ কাৰণে পিঠাখিনি টাৱাখনতে ৰাখি থ'ব আৰু অলপ সময়ৰ পাছত লাহেকৈ নমাই দিব। এয়া পিঠা সাজু হৈ গৈছে ইতিমধ্যে, গতিকে আমি দেখিবলৈ পালোঁ কেনেদৰে নাৰিকলৰ পিঠা বনোৱা হয়। এনেদৰে তিল পিঠাও বনাব পাৰি। নাৰিকলৰ সলনি ইয়াত তিল আৰু গুড় দি তিলৰ পিঠা তৈয়াৰ কৰা হয়।